हेलो फ्रेंड्स स्वागतम आपलोक और एक नतुन भिडिओ लै फ्रेंड्स आज भिडिओत मैं आपलोक देखुवाम जे आपलोके नजनाक आपलोकर नामत बेलेग कोनोबाई सिम कार्ड चलाई आछे नेকি बा आपलोकर आधार कार्ड बा जिकोनो डकुमेन्ट्सर सहायत किमानटा नम्बर आपलोकर नामत चली आछे सेटु आपलोके केनेदरे चाब पारे। तदुपरि जदि आपलोके निबिचाराके कोनोबा एटा नम्बर आपलोकर नामत चली आछे तो सेटु आपलोके केनेदरे रिमुव करिब पारे बा रिपोर्ट करिब पारे। तो आजिर এই ভিডিওত মই এই গুটেখিনি বস্তু आपलोকক দেখুৱাম। তো आपलोকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাব আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তো আপোনালোকৰ নামত কিমানখন সিম কাৰ্ড চলি আছে সেইটো চাবলৈ আপোনালোকে গুগলত সাৰ্চ কৰিব সঞ্চাৰ সাথী। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত যেটো প্ৰথম ৱেবছাইট আহিব সেইটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোক সঞ্চাৰ সাথী নামৰ এই গভৰ্ণমেণ্ট পৰ্টেলটোত সোমাই পৰিব। তো ইয়াত আপোনালোকে ওপৰত দিয়া 3 ডটছত ক্লিক কৰিব। তাৰ পিছত সিটিজেন সেন্ট্ৰিক সাৰ্ভিছত ক্লিক কৰিব। তাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকে এটা অপচন দেখা পাব নো মোবাইল কানেকশনছ ইন ইয়োৰ নেম বুলি। তো তাতে আপোনালোকে ক্লিক কৰি দিব। তাৰ পিছত আকৌ আপোনালোকে তলফালে স্ক্ৰল কৰিব। তো ইয়াতে আপোনালোকে দেখা পাইছে যে এই গভৰ্ণমেণ্ট পৰ্টেলটোত কিমানটা ৰিকুৱেষ্ট ৰিচিভ হৈছে আৰু কিমানটা ৰিকুৱেষ্ট ৰিছল্ভ কৰা হৈছে। তাৰ পিছত ইয়াত আপোনালোকে বৰ্তমান যেটো মোবাইল নম্বৰ ইউজ কৰি আছে সেই নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলত দিয়া কেপচাটো এণ্টাৰ কৰি ভেলিডেট কেপচাত ক্লিক কৰি দিব। তাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰত এটা ওটিপি যাব, সেই ওটিপিটো আপোনালোকে তলত এণ্টাৰ কৰি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। তো ইয়াতে আপোনালোকৰ নামত কিমানটা নম্বৰ চলি আছে গোটেই নম্বৰকেইটা শ্ব' হৈ যাব। তো যেহেতু মোৰ নামত এটাই নম্বৰ চলি আছে তো সেই নম্বৰটোকে ইয়াত দেখাইছে। যদি আপোনালোকৰ নামত আননেচেচাৰী নাম্বাৰ কিছুমান ৰেজিষ্টাৰ হৈ আছে আৰু আপোনালোকে ৰিমুভ কৰিব বিচাৰে তেনেহ'লে নম্বৰটোৰ কাষত থকা নট ৰিকুৱাৰ্ড অপশ্যনটোত ক্লিক কৰি আপোনালোকে কিছুমান ডিটেইলছ ফিল কৰিব লাগিব। তাৰপিছত এই গভৰ্ণমেণ্ট পৰ্টেলটোৰ সহায়ত আপোনালোকৰ সেই নম্বৰটো টোটেলি বন্ধ কৰি দিয়া হ'ব। যদি আপোনালোকৰ নামত এনেকুৱা কোনোবা এটা নম্বৰ ৰেজিষ্টাৰ হৈ আছে যেটো আপোনালোকে কোনোদিন ৰেজিষ্টাৰ কৰা নাই এনে ক্ষেত্ৰত আপোনালোকে নাম্বাৰটোৰ কাষত থকা নট মাই নাম্বাৰ অপশ্যনটোত ক্লিক কৰি ৰিপৰ্ট কৰিব পাৰে। ৰিপৰ্ট কৰাৰ পিছত সেই নম্বৰটো যিজন ব্যক্তিয়ে চলাই আছে তেওঁলোকে এটা KYC কমপ্লিট কৰাৰ মেছেজ যাব আৰু যদি তেওঁ টাইম মতে KYC কমপ্লিট কৰিব নোৱাৰে তেনেহ'লে তেওঁৰ নম্বৰটো অট'মেটিকলি বন্ধ হৈ যাব। আৰু যদি আপোনালোকৰ নামত এনেকুৱা কোনোবা এটা পুৰণা নম্বৰ ৰেজিষ্টাৰ হৈ আছে যিটোৰ সিম কাৰ্ড আপোনালোকে হেৰাই পেলাইছে আৰু সেই নম্বৰটো আপোনালোকৰ বাবে অত্যন্ত জৰুৰী তো তেনে ক্ষেত্ৰত আপোনালোকে কাষত দিয়া ৰিকুৱাৰ্ড অপশ্যনটোত ক্লিক কৰি ৰিপৰ্ট কৰিব পাৰে। ফ্ৰেণ্ডছ এইটো কোনো ধৰণৰ ফেক ভিডিঅ' নহয় কাৰণ আপোনালোকে জানে যে মই কোনো ধৰণৰ ফেক ভিডিঅ' নবনাওঁ। তো ফ্ৰেণ্ডছ এইটোৱে আছিল আপোনালোকৰ মাজলৈ এটা সৰু ইনফৰ্মেটিভ ভিডিঅ'। তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।